Hi guys, মই নাজিৰে আকৌ এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত দেখাম ঈদৰ কাৰণে কি নাস্তা বনালোঁ। মানে বৰ বেছি এটা একো বনোৱা নাই, কাৰণ ঘৰত মানে অলপ হেৰি হৈ আছে। এয়া হয়, বেলেগ একো নহয়, আব্বাৰ মানে অলপ অসুখ, সেইকাৰণে মানে ইমান একো বনোৱা নাই। যি নৰ্মেল হয় আৰু সেইখিনিয়ে বনাইছোঁ, কাৰণ মানুহ আহিলেতো কিবা নহয় কিবা এটা দিবই লাগিব, আৰু একেবাৰে একো নিদিয়াকৈ বাছ ঈদ বুলি আৰু বনাই চাহৰ লগত দিবই লাগিব। সেইটো কাৰণে চিম্পুল কিবা কিবি বনাইছোঁ। আৰু ঈদটো কালিলৈ ঈদেই হ'ব, তাৰ কাৰণে মেহেন্দিও লগাইছোঁ অলপমান, বেছি নহয় আৰু অকণমান এনেই, কাৰণ টাইট লাগে মেহেন্দিৰ কাৰণে পূৰা হেৰি কৰি আছে। তাইক লগালোঁ যেতিয়া আৰু পেকেটটোতো খুলিলোৱেই, এনেই নষ্ট হোৱাতকৈ ময়ো অলপ লগালোঁ। আৰু চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ, কিনো বনাইছোঁ একদম চব দেখাই দিম অলপ। এয়া আজি নাৰিকল পিঠা বনালোঁ। নাৰিকল মই আগদিনাই ভাজি থৈ দিছোঁ, আৰু এয়া ময়দাখিনি মাৰি 2টামান বনাইছোঁৱেই, কাৰণ নাৰিকল পিঠা বনালে বহুত টাইম লাগে। এয়া মই অকলেই বনাই আছিলোঁ, কাৰণ এও নাছিলে, দোকান এৰিব নোৱাৰে। সেইটো কাৰণে দেখিছে ডাঙৰ নিমকিৰ কাৰণে আগত বেলি লৈছোঁ। তাৰপাছত ইয়াত তেলতে মই ভাজ দিম। ইয়াত ভাজ দিলে বৰ বেছি এটা নুফুলে, চেপেটা লাগি যায়গৈ, সেইটো কাৰণে তেলত ভাজ দিবৰ কাৰণে। এতিয়া আগত মই ৰুটিখিনি বেলি লওঁ। এয়া আকৌ অলপমান সৰু নিমকিও বনাইছিলোঁ, তাৰ কাৰণে মই ৰুটিটো বেলি এয়া মেচিনেদি কাটিছিলোঁ, কাৰণ চবখিনি নিজেই কৰিব লাগে। আম্মায়েও বেলেগ কামত লাগি থাকে কাৰণে এইবোৰত সময় নাপায়, আৰু ৰিয়াঞ্চিয়েওতো বহুত জুলুম কৰে। আকৌ তিল পিঠাও বনাইছিলোঁ, অলপমান মই বনালোঁ, অলপমান আম্মায়ে বনালে, দুজনীয়ে মিলিয়ে বনালোঁ, কাৰণ একে লেঠাৰি ৰোজাও মাহ যিহেতু আবেলিটো ইফতাৰৰ কাৰণেও যোগাৰ কৰিব লাগে, সেইটো কাৰণে অলপ মই আগবঢ়াই দিলে আম্মায়েও কৰিলে, বহুতখিনি আৰু সোনকাল হৈ যায়। আৰু এটা কথা, এইবাৰ কিন্তু ঈদ আৰু বিহু দুয়োটা একেলগে হ'ল, সেইটো কাৰণে ঈদ বিহুৰ পিঠা একেলগেই হৈ যাব, আৰু এক্সট্ৰাকৈ বনাব নালাগে। পাৰিছোঁ। এইটো চাওক কেকটো কি ধুনীয়াকৈ ফুলিছে নহয়। মই আকৌ 5টা কণীৰহে বনাইছিলোঁ, ভবা নাছিলোঁ ইমানেই যে ডাঙৰ হ'ব, কিন্তু বৰ ধুনীয়াই হৈ গ'ল ভাবাতকৈ। দেখিয়ে যেন একেবাৰে এনেকৈয়ে থৈ দিম এনেকুৱা লাগিছে, নাকাটি। আৰু বহুত ছফ্ট হৈছে, কাৰণ মই গাখীৰো দিছিলোঁ অলপ। আৰু ভিডিঅ' চাই কেনেকুৱা লাগিলে এনেকৈ ঈদৰ কাৰণে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আগতীয়াকৈ মোৰ ফালৰ পৰা ঈদৰ শুভেচ্ছা থাকিল। বাই বাই।